Hello friends, welcome to our channel Sanuar Studies. আজি আমি এই ভিডিওটোৰ জৰিয়তে HS second year chapter number 2 মোৰ মাতৃমুখ দৰ্শন পাঠটিত থকা পাঠভিত্তিক কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰিম। সো আহা ভিডিওটো আমি অলপো স্কিপ নকৰি হেকলৈ চাওয়া। প্ৰথম কোৱেশ্চনটো দিছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। দ্বিতীয় কোৱেশ্চনটো দিছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? 1892 চনৰ শিৱসাগৰৰ আমোলাপট্টিত কবি যতীন্দ্ৰনাথ দুৱৰাৰ কি হৈছিল? জন্ম হৈছিল। সো 3 নম্বৰ প্ৰশ্নটো দিছে যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? এনসাৰটো কি দিছে যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। চতুৰ্থ দিছে উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? উমৰ তীৰ্থ পুথিখন উমৰ খায়ামৰ ৰুবায়াতৰ কি হল ভাৱানুবাদ। পঞ্চমটো দিছে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্যিক একাডেমিক বঁটা লাভ কৰিছিল? এনসাৰটো কি দিছে যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্যিক একাডেমি বঁটা কি কৰিছিল তেখেতে লাভ কৰিছিল। এতিয়া সব ইয়াত 2 মাৰ্কছৰ কোৱেশ্চন আনসাৰসমূহ ধুনীয়াকৈ দিয়া আছে। মই যদি এতিয়া কৈ যাওঁ ভিডিওটো বহুত দীঘলীয়া হৈ যাব, গতিকে তোমালোকে কি কৰিবা ভিডিওটো পজ কৰি স্ক্ৰীনশ্বট মাৰি প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ লিখি ল'বা।